নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্বাগতম জনাইছোঁ মোৰ মামা ভাগিনা কাজিয়া। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ। আৰু আজি ভিডিঅ'টোত মই কি দেখুৱাব পাৰোঁ আহকচোন চাওঁ আপোনালোকক। আজি মই আপোনালোকক দেখুৱাম মই স্নেপডিলৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু বস্তুটো আহিলে, সেইটোকে আজি আপোনালোকক দেখুৱাম বোলো। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আছোঁ আজি আমাৰ মা দেউতাহঁতৰ ঘৰত। আৰু বস্তুটো হৈছে এইটো, আমি চালোঁৱে, এতিয়া আপোনালোককো দেখুৱাবলৈ। এইটো কাপোৰ হয়, এইটো লেহেংগাৰ এযোৰ অৰ্ডাৰ কৰিছিলোঁ। এইযোৰ কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ লেহেংগা হয়। এইযোৰ নেটৰ হয়। এইখিনি তলৰখিনি ইয়াত এম্ব্ৰইডাৰী কৰা হৈছে। এইখিনি ধুনীয়া লাগিছে, এপাহ এপাহ ফুল আছে। সৰু ভণ্টিজনীৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ এইযোৰ। আৰু এইটো হৈছে ব্লাউজৰ পিচটো। এইটো চিলোৱাই নাই, চিলাব লাগিব। আৰু এইখন চুনিখন, চবে সহায় কৰি আছে। এইখন ইমানেই আছিলে, কেনেকুৱা লাগিছে জনাব। এইযোৰ তো আমি পথাৰত মাছ মাৰিবলৈ আহিছোঁ, জাকৈ লৈ। সৌফালে জাকৈ লৈ ৰৈ আছে। মাছ মই নেমাৰোঁ, ভণ্টিয়ে মাৰিব জাকৈ। বলকচোন চাওঁগৈ, জাকৈ লৈ ৰৈ আছে বুৱা। ক'ত মাৰিবি? ধৰ কি মাছ? এজনী जग सुना सुना लागे, जग सुना सुना लागे, कोई रहे सब अपना। कौन मामा? ये apa lagi mak? Kita nak? Masih sana. Juga buat bama tuh dilihat ada zakoi.
আমাৰ পুখুৰীটো পালোহি পথাৰত ইমান মাছ নাই পুখুৰীত মাছ মৰাত লাগি আছে এন্ধাৰ হৈ আছে এইটো আমাৰ পুখুৰী বহুত ডাঙৰ ইয়াতে মাৰিছে বলা কি লাও পালা জাতি লাও এই লাগি আছে বেছি ডাঙৰ নহয় এইটো বগৰী এইখিনি ঘৰ এটা আছিলে আমাৰ চাংঘৰ এটা এতিয়া উঠাই লৈ গ'ল তালৈকে আছে কি ধুনীয়া দৃশ্য চাওকচোন চব গছ পুলি দেউতাই ৰুই থৈছে এইবাৰ ৰঙালাও লাগিছে নাই আগত বহুত ডাঙৰ ডাঙৰ ৰঙালাও লাগে দেই এইবাৰ নাই এইফালে নাই যাওঁ এই ৰঙালাও লাগিছে এইখিনি কলগছ ৰুই থৈছে দেউতাই ইয়াত এজোপা বেঙেনা আছিল ন এইখিনি খেৰ ভাঙিটো যে হয় সেয়াকে হ'ব যাওঁগৈ ভাগৰ লাগি গৈছে ঘূৰি ফুৰোঁতে কি যাওঁগৈ ঘূৰি ফুৰোঁতে ভাগৰ লাগি গৈছে অলপমান বহি লৈছোঁ মাছ পাইছোঁ কিমান মাছ পাইছোঁ বেছি নাপালে বহুত ভাগ লাগিলে না শ'ল মাছ এটা পাইছিলোঁ গ'লগৈ একেবাৰে ধৰিবই নোৱাৰিলোঁ পুখুৰী ডাঙৰ ডাঙৰ দুটামান পাইছিলে গুচি গ'ল এতিয়া একেবাৰে ঘৰতে লগাই আছোগৈ এইখিনি এইটো ফলো লাগি আছে আমাৰ একো কৰ ধুনীয়াকৈ লাগি আছে তাতো আছে এইটো পথাৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ চবফালে সেউজীয়া পথাৰ এইফালে আমাৰ পুখুৰীটো এতিয়া ধান নাই বাৰু ইয়াত পানীয়ে ভৰি আছে ঘাঁহেৰে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই দিব এখন বেল আইকন দবাই দিব লাগে ঐ যাবা নিদিয়ে এই পাগল ভিডিঅ' কৰিলে নাই কৈ আছো দে লগতে লগতে লাইক ছাবস্ক্ৰাইব কৰোঁতে লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব লগতে বেল আইকনটো দবাব ছাবস্ক্ৰাইব কৰোঁতে বেল আইকনটো দবাব নাপাহৰিব ছাবস্ক্ৰাইব কৰোঁতে লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব ধন্যবাদ